ছয়গাঁও সমষ্টিৰ মাকিলিৰ এজনী 120 বছৰীয়া বুঢ়ী মহিলা, যিজনী মহিলা মহাত্মা গান্ধীৰ লগত একেলগে এৰী সূতা কাটিছিল। ছয়গাঁও সমষ্টিৰ এই মহিলাগৰাকীৰ বয়স বৰ্তমান 120 বছৰ। 1921 চনৰ অসহযোগ আন্দোলনৰ সময়ত যেতিয়া মহাত্মা গান্ধী অসমলৈ আহিছিল, তেতিয়া তেওঁ ভৰলু মুখত মহাত্মা গান্ধীক লগ ধৰিছিল আৰু একেলগে এৰী সূতা কাটিছিল। কিন্তু আইতাগৰাকীৰ বৰ্তমান অৱস্থা অতি শোচনীয়। তেওঁৰ একমাত্ৰ থকা ঘৰটো জৰাজীৰ্ণ। আজিলৈ চৰকাৰ প্ৰশাসনৰ আৰু কোনো মন্ত্ৰী বিধায়ক আমোলা বিষয়াৰ পৰা পোৱা নাই কোনো সহায় সহযোগিতা। কিন্তু ইন্দ্ৰ ব্লগ নামৰ এই সৰু ইউটিউব চেনেলৰ প্ৰচেষ্টাত বাহিৰলৈ ওলাই আহিল এইজনী মহিলাৰ সন্ধান। ইন্দ্ৰজিৎ নামৰ এটি সৰু ল'ৰাই চৰকাৰ প্ৰশাসনক জনোৱাৰ উদ্দেশ্যে তেওঁ নিজৰ ইউটিউব চেনেলত মহিলাজনীৰ জীৱনৰ কিছু কথা ভিডিঅ' বনাই আপলোড কৰিছিল। তাৰ পিছতে ছ'চিয়েল মিডিয়াত খলকনি তুলিছে সেই ভিডিঅ'টোৰ। এইটা বিস্কুটটো আনছো, এই ভাল পোৱা বিস্কুটটো ভাল পোৱা বিস্কুটটো ডাঙৰ চাই আনছো, একদম একেবাৰে বহুত ডাঙৰ চাই লৈছো। বহুত ডাঙৰ চাই লৈছো সেইকাৰণে এইবাৰ বহুত ডাঙৰ বিস্কুট খাবি তো ভালকে দে। খাবা দিছো। কণী দিম যে এইবাৰ আহিলে আৰু দিম। এইবাৰ বিস্কুট হ'ব দে, কালি দিম দে। নিউজ ডেস্ক ৰিপৰ্ট, জনতা আসাম নিউজ 24x7। আজিয়েই আহক আপোনালোকে গ্লোবেল ফাৰ্নিচাৰলৈ আৰু ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী। আপোনালোকৰ বাবে অতি কম মূল্যত গ্লোবেল ফাৰ্নিচাৰে লৈ আহিছে আপোনালোকৰ আকৰ্ষণীয় উপহাৰ। আজিয়েই ক্ৰয় কৰক আপুনি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী। আমাৰ স্থান হ'ল গোবৰ্ধন, কামৰূপ, অসম, পিন 781141। আপোনাৰ প্ৰয়োজনীয় বস্তুৰ বাবে জানিবলৈ আমালৈ কল কৰক 9864472253। গ্লোবেল ফাৰ্নিচাৰ, উন্নত মানদণ্ডৰ আৰু আপোনাৰ ব্যৱহৃত আচবাবৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান।